নমস্কাৰ ইউটিউব চেনেল গীতাৰ্থ কথনলৈ আপোনাক স্বাগতম জনাইছোঁ। শ্ৰীমদ ভগৱত গীতা ভগৱান শ্ৰীকৃষ্ণৰ স্বমুখনিসৃত বাণীৰূপে পৰিচিত সমস্ত হিন্দু শাস্ত্ৰৰ সাৰ, পৃথিৱীৰ প্ৰায় সমস্ত ভাষালৈ অনুদিত সৰ্বাধিক জনপ্ৰিয় এই গ্ৰন্থভাগীৰ এটি সৰল অনুবাদ এই চেনেলটোৰ মাধ্যমেৰে উপস্থাপন কৰিব বিচাৰিছোঁ। আশা কৰিছোঁ আপুনি ইয়াৰ মাধ্যমেৰে আপোনাৰ জীৱনত এটি নতুন আলোকৰ সন্ধান পাব, লগতে আপোনাৰ মাধ্যমেৰে সমাজলৈকো আনিব পাৰিব এক শান্তি, মৈত্ৰী আৰু আনন্দৰ নতুন জোৱাৰ। আহকচোন আমি এই শাস্ত্ৰভাগীৰ ভিতৰলৈ সোমাই যাওঁ। श्रीमद् भागवत गीतायाः श्लोकसङ्ख्या 9। अन्यासवहवः चूरा मदर्थे त्यक्ता जीविता नानास्रष्टप्रहारणः सर्वे योद्धा विशारदः। শব্দাৰ্থ অন্য ইয়াৰ বাহিৰেও ছ আৰু বহৱহ বহুতখিনি, চোৰা সুৰবীৰ বা মহাবীৰ যিসকল আছে, মদৰ্থে মত অৰ্থে মোৰ বাবে, ত্যক্তয়ীবিতা নিজৰ জীৱনৰ ইচ্ছাও ত্যাগ কৰিছে, নানা শস্ত্ৰ প্ৰহাৰণাহ যিসকলে অনেক অস্ত্ৰ শস্ত্ৰ প্ৰহাৰ কৰে, সৰ্বে সকলোৱেই যুদ্ধ বিশাৰদাহ যুদ্ধত পটু নিপুণ যোদ্ধা। সৰলাৰ্থ ইয়াৰ বাহিৰেও আন বহুতো সুৰবীৰ আছে যিসকলে মোৰ বাবে জীৱন ত্যাগ কৰিবলৈ সাজু হৈ আছে। এওঁলোক সকলোৱেই নানাবিধ অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত হৈ আছে। সেই সকলোৱেই অস্ত্ৰ চলাব জনা যুদ্ধবীৰ, সকলোৱেই যুদ্ধত নিপুণ। সৰল পদ্য ভাঙনি। আৰু নানাজন যুদ্ধ বিচক্ষণ নানা অস্ত্ৰে সুসজ্জিত মোহৰ কাৰণে জীৱনকে ত্যাগী যুদ্ধাৰ্থে ভৈলা প্ৰস্তুত। শ্লোক ভাগৰ সৰল ব্যাখ্যা। আমি ইতিমধ্যে কৈ আহিছোঁ যে কুৰুক্ষেত্ৰ যুদ্ধ কেৱল কৌৰৱ আৰু পাণ্ডৱৰ মাজতে সীমাবদ্ধ নাছিল। ইয়াত বহুতো শূৰবীৰ আহি যোগদান কৰিছিল। এইসকল পাণ্ডৱৰ শত্ৰু নাছিল, আছিল শ্ৰীকৃষ্ণৰহে শত্ৰু। যেনে প্ৰাগজ্যোতিষপুৰৰ পৰা কৌৰৱৰ পক্ষত যোগদান কৰা ভগদত্ত আছিল নৰক ৰজাৰ পুত্ৰ। নৰকক শ্ৰীকৃষ্ণই হত্যা কৰা হেতু শ্ৰীকৃষ্ণৰ লগত এঘৰী যুঁজাৰ আশাৰে ভগদত্তই যুদ্ধত কৌৰৱৰ পক্ষত যোগদান কৰিছিল। আন বহুতো অন্য ঠাইৰ শূৰবীৰো আছিল। এইসকলৰ ভিতৰত কৌৰৱৰ পক্ষত যোগ দিয়া বীৰসকল হ'ল বিদৰ্ভৰ ৰজা ভীষ্মক, শ্ৰীকৃষ্ণৰ শহুৰেক, মদ্ৰ দেশৰ ৰজা শল্য, ভোজ দেশৰ ৰজা কৃতবৰ্মা, সিন্ধু দেশৰ ৰজা কৌৰৱৰ জোঁৱাই জয়দ্ৰথ, কম্বোজৰ ৰজা সুদক্ষিণ, কুশলৰ ৰজা বৃহদল, ৰাক্ষসসকলৰ ৰজা অলম্ব, বাহলিকৰ বংশৰ ভূৰিশ্ৰৱা, কম্বোজৰ ৰজা আৰু যৱনসকল। তদুপৰি কৌৰৱৰ পক্ষত থকা কৌৰৱৰ মোমায়েক শকুনি আছিল গান্ধাৰৰ ৰজা। দুৰ্যোধনৰ বন্ধু কৰ্ণ আছিল অংগদেশৰ ৰজা। ঠিক তেনেদৰে পাণ্ডৱৰ পক্ষতো কৌৰৱৰ শত্ৰু বহুতো দেশে যোগদান কৰিছিলহি, যেনে পাঞ্চালৰ ৰজা
দ্ৰুপদ পাণ্ডৱৰ শহুৰ, মৎস্য দেশৰ ৰজা বিৰাট, পাণ্ডৱৰ মোমায়েক পুৰোজিত আৰু কুন্তীভোজ, শিবি দেশৰ ৰজা শিবি, চেদিৰ ৰজা শিশুপালৰ পুত্ৰ ধৃষ্টকেতু, কেকয় দেশৰ কেকয় ভাতৃদ্বয়, বৃষ্ণিবংশৰ সাত্যকী, পাঞ্চাল দেশৰ দ্ৰৌপদীৰ ভাতৃ যুধামন্যু আৰু উত্তমৌজা, কাশীৰাজ তথা অম্বা, অম্বিকা আৰু অম্বালিকাৰ পিতৃ আদি। দুৰ্যোধনে নিজৰ বংশৰ বাহিৰেও কৌৰৱৰ পক্ষত যোগদান কৰা আন সকলো শূৰবীৰ নানা অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত আৰু যুদ্ধত অতি নিপুণ বুলি কৈ দ্ৰোণাচাৰ্যক পত্ৰই নিয়াব বিচাৰিছে যে যুদ্ধত তেওঁলোক জিকিবই। শ্লোক সংখ্যা 10। অপৰ্যাপ্তম তদস্মাকম বলম ভীষ্মাভিৰক্ষিতম পৰ্যাপ্তম ত্বইদমেতেষাম বলম ভীমাভিৰক্ষিতম। শব্দাৰ্থ: অপৰ্যাপ্তম অৰ্থাৎ পৰ্যাপ্ত নহয়, কম, যিমান লাগে সিমান নাই। তদস্মাকম তৎ अस्माकम তৎ সেই, अस्माकम আমাৰ। বলম বল, ভীষ্মাভিৰক্ষিতম ভীষ্মৰ দ্বাৰা সংৰক্ষিত, পৰ্যাপ্তম যিমান লাগে সিমান, ত্ৰিদমেতছাম টু ইদ এটাছাম টু কিন্তু, ইদম এই, এটেছাম এওঁলোকৰ অৰ্থাৎ পাণ্ডৱসকলৰ, বলম বল, ভীমাভিৰক্ষিতম ভীমৰ দ্বাৰাই ৰক্ষিত। সৰলাৰ্থ: ভীষ্মৰ দ্বাৰাই ৰক্ষিত আমাৰ সৈন্য সংখ্যা যুদ্ধ জয়ৰ বাবে পৰ্যাপ্ত বা যথেষ্ট বুলিব নোৱাৰি, কিন্তু ভীমৰ দ্বাৰা ৰক্ষিত এই সৈন্যসকল যুদ্ধ জয়ৰ বাবে পৰ্যাপ্ত। সৰল পদ্য ভাঙনি: ভীষ্মৰ দ্বাৰাই সংৰক্ষিত সৈন্য পৰ্যাপ্ত নোহে আমাৰ, বৃকুদৰ দ্বাৰা ৰক্ষিত সেনানী যথাযথ সমৰ। শ্লোকৰ সৰল ব্যাখ্যা: কুৰুক্ষেত্ৰ যুদ্ধত পাণ্ডৱ পক্ষৰ সৈন্যৰ সংখ্যা আছিল 7 অক্ষৌহিণী আৰু কৌৰৱৰ আছিল 11 অক্ষৌহিণী। এক অক্ষৌহিণীত থকা সেনানী সংখ্যাত 21,870 জন ৰথী, 21,870টা হাতী, 65,610 জন অশ্বাৰোহী সৈন্য আৰু 1,09,350 জন পদাতিক সৈন্য থাকে। পাণ্ডৱতকৈ কৌৰৱৰ সৈন্য সংখ্যা 4 অক্ষৌহিণীতকৈ অধিক আছিল যদিও দুৰ্যোধনৰ মনত তেওঁৰ পক্ষৰ সৈন্যৰ সংখ্যা যুদ্ধত জয়লাভৰ বাবে যথেষ্ট নাছিল। এই কথাই দুৰ্যোধনৰ মনত যে যুদ্ধত জয়লাভ কৰাৰ নিশ্চয়তা নাই তাকেই বুজাইছে। দুৰ্যোধনৰ মনৰ ভাৱ এনে হোৱাৰ কাৰণ হ'ল দুৰ্যোধনে নিজেই জানে যে দুৰ্যোধন অসত্য, অধৰ্ম, অন্যায়ৰ পথত বৰ্তি আছে আৰু পাণ্ডৱ আছে ঈশ্বৰক সাৰথি হিচাপে লৈ সত্য, ন্যায় বা ধৰ্মৰ পথত। সমস্যা তাতেই, যি এবাৰ অন্যায়ৰ পথত, অধৰ্মৰ পথত ভৰি দিলে তেওঁক অহংকাৰে এনেদৰে চেপি ধৰে যে তেওঁ পুনৰ ন্যায়ৰ পথলৈ বা সৎ পথলৈ ঘূৰি আহিব নোৱাৰে। আহিবলৈ বিবেকে ক'লেও অহংকাৰে তাক ঘূৰি যাবলৈ নিদিয়ে। তেনে কৰিব খুজিলেও অহংকাৰে কয়, তই ইমান তললৈ যাব নোৱাৰ, শক্তি সঞ্চয় কৰ, উভতি গৈ লাজত নপৰিবি, সৰু নহবি, সিহঁতে তোক ক্ষমা নকৰে, ইত্যাদি ইত্যাদি। ইয়াৰ ফলত এনে লোকে ন্যায়, অন্যায়,
ধৰ্ম অধৰ্মৰ চিন্তা জলাঞ্জলি দি নিজৰ ধনবল জনবল বাহুবল আদিৰ ওপৰত বিশ্বাসী হৈ উঠে। কিন্তু যিমান হ'লেও ভাবে কম হৈ আছে আৰু লাগিব। এনে লোক সংশয়ী, এনে লোকে কাকো বিশ্বাসত নলয়। নিজৰ ঘৰৰ পৰিয়ালৰ লোক, গুৰু বন্ধু সৈন্যবল ধনবল আনকি নিজৰ ওপৰতো। উপৰোক্ত শ্লোকটোৱে দুৰ্যোধনৰ মনৰ সেই আশংকাটোকেই প্ৰকাশ কৰিছে। শ্ৰীকৃষ্ণৰ ওচৰত সহায় বিচাৰি যাওঁতেও তেওঁ সৈন্যহে বিচাৰিলে, শ্ৰীকৃষ্ণক নহয়। কাৰণ দুৰ্যোধনৰ ন্যায় ধৰ্ম সততা আদিৰ ওপৰত বিশ্বাস নাই, আছে কেৱল বলত। কিন্তু তথাপি সিও মনৰ শংকা আঁতৰাব পৰা নহয়। গতিকে আপোনাসৱে পিছৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।